আজি কেইদিনমানৰ পৰা গা চাগিলাক ভাল লাগি নাথকা হৈছে, কিবা দুৰ্বল দুৰ্বল লাগি থাকে। আৰু মানুহবিলাকেও য'তে ওলাই যাওঁ ততে কয় তই দেখোন গোটাইখিনি চাৱে, চবতে কয় ক'তো যাবাই আৰু একো খোৱা লোৱা নকৰা নেকি এনেকৈ কয় আৰু সি। তাৰপিছত কি কৰিবি সেইবিলাক কথা শুনি শুনি আজি একে চট পহতে উঠছোঁ। উঠি পেলাই কাম চামখিনি মাৰ লগত কচু দাৰিকে কৰি পেলাই হস্পিটেলত গৈছোঁ। হস্পিটেলত হাজৰিকা ছাৰক দেখাইছোঁ। হাজৰিকা ছাৰে কিবা কিবি যন্ত্ৰ পাতি উলিয়াই নাকে কাণেকে চবফালে ভৰাইছে। থৈ পেলাই সুধিছে সেই ভাইটিকেইটা কথা কওঁ বেয়া নাভাবি, মই বোলো নাপাওঁ দে সুধ। তাৰপিছত কৈছে গৰ্লফ্ৰেণ্ড আছেনে? মই বোলো কিনো কম, সঁচা কথা কোৱা ছাৰ, আজিলৈকে সেই পিছ বস্তু বনাবাই পৰা নাই, বেলেগবিলাক হৈছে কিন্তু গৰ্লফ্ৰেণ্ডটো কৰিবাই পৰা নাই। কৈছে তোমাৰ সেইটোতে গণ্ডগোল, এই বয়সত গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নোহোৱাকে আৰু কি চেহেৰা ভাল হ'ব? তোমাৰ দেহাত মেইন ভিটামিনৰে অভাৱ আছে। মই বোলো কি ভিটামিন ছাৰ কৈ দিচোন, লিখি দিলি কিজানি দুটামান দাৰু নি হ'লেও খাব পাৰিম। কৈছে সেনেকুৱা দাৰু লিখি নিয়াতো, তোমাৰ প্ৰেমৰ ভিটামিনৰ অভাৱ কমি আছে বুলি কৈছে। এতিয়া মই কি কৰিম ৰাইজ, আপোনালোকৰ হাততে গতলো। চেহেৰাটো ভাল হোৱা বা উন্নতি হোৱা যদি আপোনালোকে বিচাৰে সেইটো যোগাৰ কৰি দিবি বুলি আশা কৰিলো। গ'ল